নমস্কাৰ ওয়েলকাম টু HKS Edu ব্লগ এণ্ড HKS আসাম ব্লগ আজি মই উপস্থিত আছোঁ গুৱাহাটী চানচাইড নৱনিৰ্মিত এইমছ গুৱাহাটী ইয়াতে অহা মূল কাৰণটো হ'ল মোৰ অকণমান হেল্থ ৰিলেটেড ইছ্যু হৈ আছে তাৰ কাৰণে মই ডক্টৰ দেখিবলৈ আহিছোঁ এটা কথা ভাবিলোঁ যে যিহেতু মই ইয়াতে আহিছোঁ এটা সৰুকৈ হ'লেও ভিডিঅ' বনাই লৈ যাওঁ আৰু সেই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ যাতে কিবা এটা উপকৃত হয় এই আশা কৰিয়ে এটি ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এইমছৰ মেইন গেট ইয়াতে ছিকিউৰিটি থাকিব তেওঁলোকৰ লগত কথা পাতিব লাগিব সুধি মেলি তাৰপিছত আমি ভিতৰত যাম যিহেতু নতুন খুলিছে যোৱা বছৰৰ পৰা ইয়াতে OPD অকণমান চলি আছিলে এই বছৰৰ পৰা যিহেতু মোদী ডাঙৰীয়া আহি উদ্বোধন কৰি গ'ল গতিকে জনপ্ৰিয়তাটো বাঢ়িছে মানুহে কথাবোৰ গম পাইছে তো এতিয়া পেচেণ্টবোৰ আহিবলৈ লৈছে OPDত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনাৰ নিৰ্দিষ্ট বিভাগীয় ডক্টৰৰ ওচৰত গৈ আপুনি ডক্টৰক দেখুৱাব পাৰে ডক্টৰে আপোনাৰ সমস্যাসমূহ চাই আপোনাক ঔষধ দিব আৰু সেই ঔষধবোৰ আপুনি ৰিচেপশ্যনৰ ওচৰতে গ্ৰাউণ্ড ফ্ল'ৰত থকা অমৃত ফাৰ্মাচীত আপুনি বিচাৰি চাব পাৰে তাতে যদি এভেইলেবল থাকে তাৰ পৰা আপুনি অতি কম মূল্যত আপুনি ঔষধ পাব আৰু যদি এভেইলেবল নাথাকে তেতিয়াহ'লে আপুনি বাহিৰৰ পৰা সেই ঔষধখিনি কিনিব লাগিব যিখিনি ঔষধ বিচাৰিছিলোঁ তাৰ পৰা মই মাত্ৰ 2টা ঔষধ পাইছোঁ বাকী ঔষধখিনি মই বাহিৰৰ পৰা কিনিছোঁ আৰু একেখিনি বেলেগ পেচেণ্টৰ ক্ষেত্ৰতো হোৱা দেখা পাইছোঁ OPD ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে অকণমান কথা আলোচনা কৰোঁ বেলেগ হস্পিটেলত বা GMCত এইবিলাকত কি হয় আপুনি তাতে গৈ কাউণ্টাৰত শাৰী পাতি নিজৰ ডিটেইলছখিনি দিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ যায় কিন্তু ইয়াতে অকণমান বেলেগ ধৰণৰ ইয়াতে আপুনি কি ক'বলৈ আভা বোলা যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব আভা মানে হৈছে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট তাৰে শ্বৰ্ট ফৰ্ম এইটো হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এপ্লিকেশ্যন যেনেকুৱা আমি ক'ভিডৰ সময়ত কোৱিন এপ্লিকেশ্যন কিবা কিবি কৰিছিলোঁ সেই তেনেকুৱা ধৰণৰ এপ্লিকেশ্যন ইয়াতে আপোনাৰ গোটেই ডিটেইলছটো আপুনি দিব পাৰে এই এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰক ডাউনলোড কৰি আপুনি অ'পেন কৰক অ'পেন কৰি আগবাঢ়ি যাওক এনেকৈ যিটো মই দেখুৱাই দিছোঁ লেংগুৱেজ চিলেক্ট কৰক হিন্দী আৰু ইংলিছ দুটা আছে তাৰে যিকোনো এটা কৰক কৰি আপুনি ইয়াতে যাওক যদি আপোনাৰ অলৰেডি একাউণ্ট ক্ৰিয়েট কৰা আছে তেতিয়াহ'লে আপুনি লগ ইন কৰিলে হ'ল যদি ক্ৰিয়েট কৰা নাই বিশেষকৈ প্ৰথমবাৰ কৰাবিলাকতো ওপৰত ক্ৰিয়েট কৰা থাকিব এতিয়া আপুনি ইয়াতে ক্ৰিয়েট কৰিব লাগিব তলফালে এটা ক্ৰিয়েট অপশ্যন আছে এতিয়া সেই তাতে 3টা অপশ্যন দিব 1 to create ABHA address via কেনেকৈ কৰিব ABHA নাম্বাৰ মানে আয়ুষ্মান ভাৰত নাম্বাৰ মোবাইল নাম্বাৰ ইমেইল ID মোৰ যিহেতু আয়ুষ্মান কাৰ্ড নাই সেয়েহে মই কি কৰিছোঁ মোবাইল নাম্বাৰ দি আৰু ইমেইল ID দি কৰিছোঁ মোবাইল নাম্বাৰটো মই ইয়াতে দি দিম দি দিয়াৰ পিছত এইটো কণ্টিনিউ কৰিম কণ্টিনিউ কৰিলে OTP আহিব OTP অহাৰ পিছত সেই OTPটো ইয়াতে ফিল আপ কৰা যাব ফিল আপ কৰিলে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল তাৰপিছত কি কৰিব লাগিব লগ ইন কৰিব লাগিব লগ ইনৰ সময়ত মোবাইল নম্বৰটো মই দিলোঁ দিয়াৰ পিছত OTP আহিল OTP দি লগ ইন কৰি দিলোঁ তাৰপিছত এটা ABHA এড্ৰেছ ক্ৰিয়েট হয় যেনেকুৱা লগ ইন এড্ৰেছ হয় gmail.com কিবা.com বা yahoo.com তেনেকুৱা এটা ABHAৰো ইয়াতে হেৰি হ'ব এইটো বিশেষকৈ ধৰক আপুনি যিটো নাম দিছিলে বা ইমেইল দিছিলে তেনেকৈ হয় এই মই যেনেকুৱা আপোনাক ইয়াতে দেখুৱাইছোঁ HKS Edu ব্লগ বুলি দেখুৱাইছোঁ তেনেকৈ HKS Edu ব্লগ @abdm এনেকৈ আহিল তাৰপিছত পাছৱৰ্ডটো দিব দি পেলাই আপুনি ছাবমিট কৰি দিব পাৰে আপোনাৰ ABHA এড্ৰেছটো ক্ৰিয়েট হৈ গ'ল এইটো কৰাৰ ফলত কি হ'ব আপোনাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লাইনত আপুনি শাৰী পাতি থাকিব নালাগে আপোনাৰ গোটেই ডিটেইলছটো ফিল আপ কৰি দিলে ফিল আপ কৰাৰ পিছত এটা টোকেন আহিব তাতে টোকেন নাম্বাৰ ক্ৰিয়েট হ'ব সেই টোকেন নাম্বাৰটো জাষ্ট আপুনি গৈ পেলাই কাউণ্টাৰত ক'ব যে মোৰ ডিটেইলছটো এইটো ফিল আপ কৰা আছে এইটো নম্বৰ ডিটেইলছ তেওঁলোকে টোকেন নাম্বাৰটো মাৰি লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন শ্লিপটো প্ৰিণ্ট উলিয়াই দিব আপুনি কোনটো ডিপাৰ্টমেণ্টত যাব সেইটো লিখি দিব সেইবোৰ লিখি তেওঁলোকে প্ৰিণ্ট কৰি দিব সেইটো লৈ আপুনি যাব পাৰে নিজৰ কনচাৰ্ণ ডিপাৰ্টমেণ্টত আৰু ডাক্তৰক দেখুৱাব পাৰে তো ABHA ৰেজিষ্ট্ৰেশ্যনটো লৈ আপোনালোকে বেছি টেনশ্যন ল'ব নালাগে একেবাৰে সহজ প্ৰচেছ আমি দিনৰ দিনটো মোবাইল ব্যৱহাৰ কৰিয়ে থাকোঁ স্মাৰ্টফোন ব্যৱহাৰ কৰা মানুহবিলাকৰ কাৰণে কোনো টেনশ্যন নাই যিসকল মানুহৰ স্মাৰ্টফোন নাই তেওঁলোকৰো কোনো চিন্তাৰ কাৰণ নাই তেওঁলোকৰ কাৰণে বিকল্প ব্যৱস্থা কৰি দিয়া হৈছে তেওঁলোকে কি কৰিব লাগিব সাধাৰণ হস্পিটেলত যেনেকৈ শাৰী পাতি নিজৰ ডিটেইলছটো ক'ব লগা হয় ঠিক তেনেদৰে ইয়াতেও তেওঁলোকে শাৰী পাতি নিজৰ ডিটেইলছটো জনাব লাগিব লগতে মোবাইল নাম্বাৰটো দিব লাগিব আজিকালি মোবাইল নাম্বাৰটো সকলোৱে থাকে স্মাৰ্টফোন নাথাকিলেও মোবাইল নাম্বাৰটো থাকে পৰিয়ালৰ কাৰোবাৰ দিলেও হ'ল লগতে কি ক'ব লাগিব যদি ID প্ৰুফ বা এড্ৰেছ প্ৰুফ বিচাৰে সেয়া আপোনালোকে দিব লাগিব এইখিনি কৰিলে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু এইখন এইমছত যি সুবিধা আছে সেই সুবিধাখন ল'বলৈ সুযোগ পাব এইমছ গুৱাহাটীত আহিছোঁ ইয়াতে ডিম্পু বৰুৱাক লগ পালোঁ
তেওঁ ইয়াতে আহিছে অকণমান ভিডিঅ' আপোনালোকে দেখুৱাওক এটা বনাওঁ HKS হাই বুলি আজি আহিছোঁ ইয়াতে এইমছ দেখাব বহুত ভাল লাগিছে আহি পিনে ময়ো ইয়াতে অকণমান নিজৰ ট্ৰিটমেণ্টৰ কাৰণে আহিছোঁ আচ্ছা, আচ্ছা। আহি তাৰ লগতে চান্স পালোঁ ডিম্পুক Thank you. লগ পাই গ'লো ভাল লাগিলে Thank you, আপোনালোকে আহক ইয়াতে সুবিধাখন গ্ৰহণ কৰক হয় নিশ্চয় অ'কে ঠিক আছে বহুত ভাল লাগিল থেংক ইউ গুৱাহাটীৰ ভিতৰৰ যিটো ৰিচেপশ্যন আছে য'ত টিকেট বনায় তাৰ সন্মুখত থকা এটা মই আৰ্ট আপোনাক দেখুৱাইছোঁ ইয়াতে চাওক যিটো ফ্ল'ৰ হয় এই ফ্ল'ৰত ধুনীয়াকৈ আঁকি থৈ দিছে আমাৰ অসমীয়া জাতিৰ বাপতি সাহোন বিহু ৰঙালী বিহুৰ ঢোল পেঁপা নাচনী ঢুলীয়া এইমছ গুৱাহাটী লিখা আছে শুভ আৰম্ভ লিখা আছে এতিয়া চাওক এই লিখাখিনি সম্পূৰ্ণ মুক্ত কৰি থৈ দিছে যিটো ডেক'ৰেশ্যন বা আৰ্টটো মোৰ মতে এইটো কি ক'ব বিচাৰিছে চাৰিওফালে একোটা ৱাল দিব লাগিছিলে যাতে মানুহৰ ভৰি ইয়াতে নাযায় ভৰিৰে এতিয়া বহুতে গছকি গৈ আছে ভৰিৰে গছকাৰ ফলত এই অসমৰ জাতীয় এই বাপতি সাহোনৰ প্ৰতি সন্মান কি থাকিল এই গামোচা ঢোল পেঁপা ঢুলীয়া বিহু শুভ আৰম্ভ যি লিখা আছে তাৰ সন্মান কি থাকিল তাৰ প্ৰতি অপমান হৈছেনে নাই আপোনালোকে অনুভৱ কৰিব গতিকে মোৰ এটা অনুৰোধ যিসকল মানুহ আহিব তেওঁলোকে ইয়াতে হেৰি নকৰিব এইটো ভৰি নিদিব আপোনালোকে আৰু কৰ্তৃপক্ষলৈ অনুৰোধ যাতে আপোনালোকে ইয়াতে এটা বাউণ্ডেৰী দিয়ে এটা বাউণ্ডেৰী দিলে ইয়াৰ সন্মানটো ৰক্ষা হ'ব মানুহৰ ভৰি নাযায় ইয়াত